মেডামক লগ কৰিবলৈ অহা নাই মেডামৰ মুখখন চাই চাই হাঁহিবলৈ আহিছো আজি তোৰ লগত কথাৰ মহলা মাৰি থাকিবলৈ সময়ে ৰলি মইতো প্ৰথমতে আচৰিত হৈছো ল'ৰাই পচন্দ কৰিলে বুলি মেডামে তেনে এখন ঘৰৰ ছোৱালী বোৱাৰী কৰি আনিব লাগেনে পাছতহে গম পালো এইবিলাক কথা বোলে আপুনি গমেই নাপায় কি বোলে আপোনাক একোৱে কোৱা নাই মানে মেডাম ক'ব খুজিছিলো এই জুনিয়ৰ ছাৰে মানা কৰাৰ বাবেহে এনে কি কথা আছে যোনটো কথা ই মোৰ পৰা লুকুৱাইছে বেলেগ কথা একো নাই মেডাম মানে মেডাম মানে মেডাম ছোৱালীজনীৰ ঘৰখন এখন কলংকিত ঘৰ ইমানেই কলংকিত যে আজিও সেইখন ঘৰ বদনামে পুতি ৰাখিছে আজি আপুনি যিখন ঘৰ ছোৱালী বোৱাৰী কৰি আনিবলৈ বিচাৰিছে সেইখন ঘৰ ওচৰ চুবুৰীয়াই পানী এগিলাচ নাখায় বদনাম হ'ব বুলি ভয় কৰে আৰু এনে এখন ঘৰৰ ছোৱালী এই যমুনা দেৱীয়ে বোৱাৰী কৰি আনিবলৈ বিচাৰিছে অভিনন্দন শুভম স্যার সাংঘাতিক অভিনন্দন ছোৱালী কিন্তু ভাল পতাইছে দে তুমি যিখিনি কথা মেডামক ক'বলৈ দিয়া নাছিলা ই সকলোখিনি মেডামক কৈ গ'ল
শুভম তুমি মাৰক বুজোৱা অজস্ৰ মানুহে তোমালোকৰ বিয়া চাবলৈ ৰৈ আছে তুমি দৰা সাজি যোৱা চাবলৈ ৰৈ আছে সেই মানুহখিনিক মই লাগিলে প্ৰেম উৎসৱে কৰিম তথাপিতো মই তোমাক পেট বুলি সজাব নোৱাৰো